আপোনালোকে যাতে মোক ক্ষমা কৰে দুৰ্ঘটনা কৰি কিয় পলাই গৈছিল অভিনেত্ৰী নন্দিনী কাশ্যপ অৱশেষত হাতজোৰ কৰি ভুলৰ ক্ষমা বিচাৰিলে অভিনেত্ৰী নন্দিনী কাশ্যপে বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় অভিনেত্ৰী নন্দিনী কাশ্যপৰ খবৰটো ছ'চিয়েল মিডিয়া যোগে শুনা পাই আছে অভিনেত্ৰী নন্দিনী কাশ্যপ থিয়েটাৰ ৰিহাৰ্চেলৰ পৰা ঘৰলৈ পুৱতি নিশা 3 বজাত আহি থাকোঁতে এজন কৰ্মৰ পৰা ঘৰলৈ বুলি স্কুটিত আহি থকা যুৱকক তেখেতৰ বলেৰো বাহনে মহতিয়াই নিছিলে আচলতে আচল ঘটনাটো কি অভিনেত্ৰী নন্দিনী কাশ্যপে ছ'চিয়েল মিডিয়া যোগে সকলো ক'লে অসমবাসীক বন্ধু বান্ধৱীসকল এতিয়া বলক অভিনেত্ৰী নন্দিনী কাশ্যপে কি ক'লে আমি শুনি লওঁ বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব আৰু এটা কমেণ্ট কৰি আপুনি জনাব আচলতে দুখটো কাৰ আৰু ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰি দিব নন্দিনী কাশ্যপ আজি দিনটো ধৰি যোৱাকালিও ধৰি যি এটা ভিডিঅ'ই সমগ্ৰ সামাজিক মাধ্যম আৰু লগতে সংবাদ মাধ্যমত চলি আহিছে মোৰ বিৰুদ্ধে যে মই এজন ল'ৰাক 21 বছৰীয়া ল'ৰাক গাড়ীৰে খুন্দিয়াই মই পলায়ন কৰিছো বুলি এইখিনিতে মই কওঁ যে মই প্ৰথম কথা এটাই ক'ম যে মই পলায়ন কৰা নাই কাৰণ সেইদিনাখন ৰাতি কমেও 1মান বজাত মই মোৰ থিয়েটাৰৰ কেম্পৰ পৰা ঘৰলৈ গৈ আছিলোঁ থিয়েটাৰ যিহেতু এই বছৰ আছো সকলোৱে গম পায় অসমবাসী ৰাইজে গম পায় যে মই এই বছৰ থিয়েটাৰত চুক্তিবদ্ধ হৈ আছো বুলি গতিকে মোৰ থিয়েটাৰৰ ৰিহাৰ্চেল চলি আছে গতিকে থিয়েটাৰ ৰিহাৰ্চেল শেষ কৰি যেহেতু পিছদিনাখন অফ গতিকে মই ৰাতি ঘৰলৈ বুলি গ'লো ঘৰলৈ বুলি যোৱাৰ পিছত মোৰ ঘৰ যিহেতু বামুণী মৈদামত মোৰ দুটা বাট আছে হয়তো জালুকবাৰী মালিগাঁও হৈ মই যাব পাৰোঁ আৰু নতুবা মই হাইৱে হৈ লালগণেশ বা VIP হৈও যাব পাৰোঁ মই জালুকবাৰীৰ ৰাইট সাইডটো জালুকবাৰীৰ সাইডটো মই এইটো কাৰণে নললোঁ কাৰণ কিয় সিফালে ব্ৰিজ বনাই আছে কনষ্ট্ৰাকশ্যন চলি আছে গতিকে কনষ্ট্ৰাকশ্যনৰ কাৰণে তেওঁলোকৰ সুবিধাৰ বাবে তেওঁলোকে ৰাস্তাবোৰ কেতিয়াবা ব্লক কৰে আৰু ৰাতি বহুত দেৰি ফচিবলগীয়া হয় আৰু যিহেতু মই নিজে ড্ৰাইভ কৰি গৈ আছিলোঁ মই সেই বাটটো নলৈ মই হাইৱেটো লৈছিলোঁ মই ভাবিলোঁ এই ৰাস্তাটো খোলা হয় মই ঘৰ সোনকালে পামগৈ গতিকে মই সেইফালেদি হাইৱে হৈ মই লালগণেশ সোমালোঁ আৰু লালগণেশৰ পৰা মই চাইকেল ৰুট হৈ পেলাই দক্ষিণ গাঁও গৈ আছিলোঁ গৈ থাকোঁতে চাইকেল ৰুট পাৰ হৈয়ে যেতিয়া মই দক্ষিণ গাঁৱৰ ফালে মই টাৰ্ণ ল'লোঁ মোৰ সন্মুখত এখন ট্ৰাক আছিলে আৰু ট্ৰাকখন বেছ ডাঙৰ ট্ৰাক আছিলে সেই ট্ৰাকখনৰ কাৰণে আচলতে ৰাস্তাৰ ইপাৰৰ মানুহ যোন আছে যদি কোনোবা আছে তেওঁলোকে ইটো পাৰ দেখা নাই আৰু ইটো পাৰে যিহেতু মই আছিলোঁ মই সিটো পাৰ দেখা নাই গতিকে ট্ৰাকখনে যেতিয়া ছাইড দিবলৈ ইণ্ডিকেটৰ দিলে মই ৰাইট সাইডেদি কাটি পেলাই যাবলৈ লওঁতে যিজন ল'ৰা আহত হৈছে তেখেত স্কুটিখন লৈ হঠাৎ ওলাই আহিছিলে গতিকে তেখেতেও মোক দেখা নাই আৰু ময়ো তেখেতক দেখা নাই গতিকে পুলিচে ইনভেষ্টিগেশ্যন কৰাৰ মতে এইটো এটা প্ৰকৃত এক্সিডেণ্ট আৰু এক্সিডেণ্ট কেতিয়াও কোনেও জানি বুজি নকৰে কেতিয়াও নকৰে না মই তেখেতক চিনি পাওঁ না তেখেতে মোক চিনি পায় সেই ৰাতি তেতিয়া বাজিছিলে কমেও 2-3টা বজাত মোৰ কোনো উদ্দেশ্য নাছিল যে আজি মই সেই এক্সিডেণ্টটো কৰি যাম আৰু মই পলাম সেইটো হোৱাৰ পিছত মোৰ গাড়ীখনৰ পিকআপটো কমি গৈছিলে সেই এক্সিডেণ্টটো হোৱাৰ পিছত মোৰ গাড়ীখনৰ পিকআপ কমি গৈছে মোৰ গাড়ী পিছফালে যিহেতু আৰু গাড়ী আছিলে মই গাড়ীখন ছাইডত নি ৰখাইছোঁ তাত ৰৈছোঁ মই সেই ৰোৱা সময়খিনিত কিন্তু তাত ট্ৰাকৰ ড্ৰাইভাৰকেইটাৰ বাহিৰে বা এজন দুজন ল'ৰা তাত কোনো বেলেগ মাইকী মানুহ বা কোনো নাছিলে ল'ৰা আছিলে মই যেহেতু অলপমান হ'লেও মই ভয় খাইছোঁ মই গাড়ীতে বহি মই ব্ৰেক মিৰৰ ভিউৰ পৰা মই চাই আছোঁ তেখেতক ধৰিছে তাৰপিছত মই আৰক্ষী বিষয়াক ফোন কৰিছোঁ পুলিচ থানাত মই ফোন কৰিছোঁ আৰু মই জনাইছোঁ তেওঁলোকক যে এনেকৈ তেনেকৈ হৈছে গতিকে মই যদি পলালোহেঁতেন হয়তো মই আৰক্ষীক নিজে মই ফোন নকৰিলোঁ হয় গ'ল কথা গ'ল দুজন ল'ৰাই মোৰ পিছা কৰিছে বুলি মই গম নাপাওঁ তেওঁলোকে পিছে আহি মোক খেদি ভিডিঅ' কৰিছে ভিডিঅ' কৰি যে মানে মোৰ এনেকুৱা ফিল হৈছিলে যে যদি মই ল'ৰা হ'লেহেঁতেন হয়তো তেওঁলোকে মোক তাত মাৰিবলৈ খেদি অহা নিচিনাকৈ আহিছে মোক তাৰমানে গতিকে এগৰাকী ছোৱালী হৈ মইতো তাত যুঁজিব যাব নোৱাৰোঁ ল'ৰাখিনিৰ মাজত
আৰু কোনো ধৰণৰ এইটো যুক্তিসংগত কথাও নহয় যে এজনী ছোৱালীয়ে তেনেকে ৰাতি মানে নামি যাব বা ল'ৰাকেইটাৰ মাজত যাব গতিকে মই নগৈ মই ঘৰলৈ গুচি আহিলোঁ গুচি অহাৰ পিছত নেক্সট ডে কিন্তু ৰাতিপুৱাই মই গৈছোঁ মোৰ দেউতাক লৈ দিছপুৰ থানালৈ মই গৈছোঁ মোৰ এক্সিডেণ্ট হোৱা গাড়ীখনো লৈ গৈছোঁ তাত লৈ গৈ তেওঁলোকৰ লগত কথা বতৰা পাতি তেওঁলোকে মোৰ গাড়ীৰ কাগজ পাতি চব জেৰক্স লৈছে যি ফৰ্মেলিটিজ আছে চব কৰিছে তেওঁলোকে মোৰ গাড়ী চাইছে চাই মেলি তেওঁলোকে গোটেইখিনি ইনভেষ্টিগেশ্যন যি কৰিব লাগে গোটেইখিনি কৰিছে কৰি মেলি তেওঁলোকে এইটোৱে কৈছে যে এইটো এটা এক্সিডেণ্ট এইটো না আপোনাৰ দুখ আছে না তেখেতৰ দুখ আছে গতিকে তথাপিও আপোনালোকে মিলামিচি লওক কথা পাতি লওক তেতিয়া মই তেওঁলোকক এটাই কথা কৈছোঁ যে যিহেতু মোৰ গাড়ীৰ লগত তেওঁৰ এক্সিডেণ্ট হৈছে মোৰ গাড়ীৰো ক্ষতি হৈছে মোৰ গাড়ী এতিয়া থিয়েটাৰত মই আছোঁ মোৰ অহা যোৱা খুব অসুবিধা হৈছে কাৰণ গাড়ীখনৰ তেনেকুৱা এটা অৱস্থা হ'ল গাড়ীখনৰ বহুতখিনিয়ে ক্ষতি হৈছে সেই গাড়ীখন বনাবলৈ যাওঁতেও মোৰো খৰচা এটা আছে তথাপিও তেখেত যিহেতু সৰু ল'ৰা গতিকে মই তেখেতক কৈছোঁ যে তেখেতক মই সহায় কৰিবলৈ মই আছোঁ মই এই কথাখিনি মই আৰক্ষী বিষয়াসকলৰ আগত মই কৈ আহিছোঁ তাৰপিছত মই থানাত সেই গোটেইখিনি কথা পতাৰ পিছত মোৰ গাড়ী NVI কৰিছে NVI কৰি পেলাই যি ৰিপৰ্ট লাগে ৰিপৰ্ট আহিছে ৰিপৰ্টৰ মতে তেওঁলোকে গাড়ী মোক সমঝাই দিছে মই গাড়ী আনি মই গেৰেজত বনাব দিছোঁ